আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি আমি আহোম হিষ্ট্ৰীৰ ছেকেণ্ড পাৰ্টটো কৰিম। লাষ্ট পাৰ্টত আমি চুকাফাৰ আগমনৰ পৰা আৰম্ভ কৰি আমি চুচেংফালৈকে প্ৰতাপসিংহলৈকে দেখিছোঁ। আজি তেওঁৰ পিছৰ পৰা 1603 পৰা আমি 1826লৈকে দেখিম। চ' আজিৰ ক্লাছটো অলপ ডাঙৰ হৈ যাব পাৰে আৰু মই এইটো আজি কমপ্লিট কৰাৰ পিছত মই এই আহোম হিষ্ট্ৰীৰ পৰা টোটেল 100টা কুৱেশ্যন বনাইছোঁ। সেইখিনি মই আপোনালোকক শ্বেয়াৰ কৰি দিম গ্ৰুপত আৰু এই ভিডিঅ'টোৰ লিংকটো দি দিম বাৰু, ঠিক আছে। চ' আমি আৰম্ভ কৰোঁ তেতিয়াহ'লে। আমি আছিলোঁ লাষ্ট প্ৰতাপসিংহৰ সময়ত। প্ৰতাপসিংহৰ বিষয়ে পঢ়াৰ পিছত আমি কি পঢ়িছিলোঁ? লাষ্ট ক্লাছত আমি পাইক ছিষ্টেমৰ বিষয়ে পঢ়িলোঁ, হয়নে নাই? চ' আমি ইয়াৰ প্ৰতাপসিংহৰ পিছত আমি নেক্সট যিটো ইভেণ্ট পঢ়িম সেইটো মেইন ইম্পৰ্টেণ্ট হৈছে আমাৰ অসুৰৰ আলি, ঠিক আছে। অসুৰৰ আলি এটা ট্ৰিটি হয়। তে আহোমসকলক মোগলসকলে আক্ৰমণ কৰিয়ে আছিলে, মাজে মাজে তেওঁলোক আহিছিল আগবাঢ়ি, যুদ্ধ হৈছিল আৰু যুদ্ধৰ মীমাংসা স্বৰূপে কি হৈছিল, কিছুমান চুক্তি তেওঁলোকে মানিছিল। তো তেনেকুৱা এটা চুক্তি হৈছিলে 1639ত। সেইটো চুক্তিৰ নাম আছিলে অসুৰৰ আলি। এই অসুৰৰ আলি ট্ৰিটিটো কাৰ কাৰ মাজত হৈছিলে? মোগল ফৌজদাৰ আল্লাহ ইয়াৰ খান আৰু আহোম জেনেৰেল মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলী বৰবৰুৱাৰ বিষয়ে আমি পঢ়িছোঁ লাষ্ট ক্লাছত। তেওঁ পাইক ছিষ্টেমত চেঞ্জ কৰিছিলে, তেওঁ পাইক ছিষ্টেমটোত গোটৰ পৰা খেল বনাইছিলে আৰু পাইক ছিষ্টেমৰ ডিটেইল মই লাষ্ট ক্লাছত ধুনীয়াকৈ আপোনালোকৰ লগত এক্সপ্লেইন কৰিছোঁ বস্তুখিনি। চ' এইখন ট্ৰিটিৰ পিছত কি হয়, যিখিনি আমাৰ আহোম যিটো আমাৰ সাম্ৰাজ্য আছিলে, আহোম সাম্ৰাজ্যটো ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বৰনদীলৈকে আহোমৰ সাম্ৰাজ্যৰ সীমা হৈ যায়। তো বৰনদীটো যদি মই মেপত শ্ব' কৰোঁ আপোনালোকক, আপোনালোকে অলপ চালে বুজি পাব, বস্তুটো ইজি হ'ব আপোনালোকৰ। ধৰক আমাৰ এইটো ব্ৰহ্মপুত্ৰ নদী, এইখিনিতে আমাৰ গুৱাহাটী আছে। চ' বৰনদীটো এইখিনি জেগাতে, ঠিক আছে। ইয়াতে আমি পাম এইখিনি জেগা পথৰু ঘাট বুলি কোৱা হয়। আমি পিছত গৈ হিষ্ট্ৰীত পঢ়িম পথৰু ঘাটৰ ৰণ, ঠিক আছে। এইখিনি জেগা ৰঙিয়া, আমি পঢ়িম ৰঙিয়াৰ ৰাইজমেল, ইয়াতে হাজো, তাৰপিছত ইয়াতে শুৱালকুছি। গোটেইখিনিয়ে কিবা নহয় কিবা ছিগনিফিকেঞ্চ থকা জেগা হয়। হাজোত পোৱামক্কা আছে, শুৱালকুছি পাট এৰী মুগা কাপোৰৰ কাৰণে বিখ্যাত হয়। পথৰুঘাটৰ ৰণ এটা আমাৰ হিষ্টৰিক ছিগনিফিকেঞ্চ জেগা হয়। ৰঙিয়া ৰাইজমেল হিষ্টৰিক ছিগনিফিকেঞ্চ হয়। সেইখিনি আমাৰ ইংৰাজ শাসন যেতিয়া অসমত চলিব, সেই বিদ্ৰোহবিলাক আমি নেক্সট যেতিয়া ক্লাছত আলোচনা কৰিম তেতিয়া পাই যাম, ঠিক আছে। চ' এইটো বৰনদী হয়। অ'কে, তেওঁৰ পিছত প্ৰতাপসিংহৰ পিছত নেক্সট যিজন ৰজা হয় তেওঁৰ নাম হৈছে চুটিনফা। চুটিনফা বেছিদিন ৰাজত্ব কৰা নাছিলে। তেওঁ 1641 পৰা 1643লৈকে ৰাজত্ব কৰিছিলে। তেওঁৰ আন এটা নাম আছিল নৰিয়া ৰজা বা তেওঁক কেঁকৰা ৰজা বুলিও কৈছিলে। দেন নেক্সট ইম্পৰ্টেণ্ট ৰজা হয় জয়ধ্বজ সিংহ। তেওঁৰ আহোম নামটো হৈছে চুতামলা। এই আহোম নাম আৰু তেওঁৰ যিবিলাক হিন্দু নাম, তো সেই নামৰ মই এখন ধুনীয়া তালিকা বনাই দিছোঁ আপোনালোকক PDF-ত, সেইখন ধুনীয়াকৈ পাই যাব আপোনালোক, ঠিক আছে। তথাপিও মনত ৰাখিব চেষ্টা কৰিব জয়ধ্বজ সিংহ তেওঁ কি বুলি জনা গৈছিল? চুতামলা। তেওঁ এই 1648 পৰা 1663লৈকে ৰাজত্ব কৰিলে। তেওঁৰ সময়ত কোনে আক্ৰমণ কৰিছিলে? মীৰ জুমলাই আক্ৰমণ কৰিছিলে। চ' মীৰ জুমলাই যেতিয়া এটেক কৰিছে 1663, তেতিয়া তেওঁ নিজৰ ৰাজধানী এৰি এনেকৈ পলাই গৈছিলে নামৰূপৰ পিনে, নামৰূপৰ পিনে পলাই গৈছিলে। আৰু সেইকাৰণে তেওঁ ভগনীয়া ৰজা বুলি কোৱা হয়। চ' তেতিয়া মীৰ জুমলা যেতিয়া আহি আহোম ৰাজ্যৰ ৰাজধানী অধিকাৰ কৰিলে, কৰাৰ পিছত কিন্তু মীৰ জুমলা তাতে বেছিদিন থকা নাছিল। কিছুমান সময়ত মানে এনেকুৱা আক্ৰমণবোৰ কিছুমান আৰ্থিক লাভালাভৰ বাবেও হৈছিল। তো আহোমসকলৰ লগত মোগলৰ এইটো আক্ৰমণৰ পিছত ইয়াতে ঘিলাজাৰী ঘাট বা ঘিলাজাৰ ঘাটত ট্ৰিটি হয়। এই ঘিলাজাৰ ঘাটৰ ট্ৰিটিটো আহোমৰ কাৰণে যথেষ্ট
মানে অপমানজনক আছিলে এই ট্ৰিটিৰ যিবিলাক কণ্ডিশ্যন আছিলে সেইবিলাক অপমানজনক আছিলে তাৰে এটা ট্ৰিটিৰ কণ্ডিশ্যন যেনেকুৱা ৰজাৰ ছোৱালীক মোগলে নিজৰ ৰাজপ্ৰসাদলৈকে লৈ গৈছিলে মোগল হাৰেমলৈকে লৈ যাওঁ বুলি কয় তাতে মই আগতেও কৈছোঁ আপোনালোকক যে আহোমৰ জয়ধ্বজ সিংহৰ ছোৱালী ৰমণী গাভৰু তেওঁলোকে কলৈকে পঠাব লগা হৈছিলে মোগলসকলৰ দৰবাৰত পঠাব লগা হৈছিলে ৰমণী গাভৰু পিছত গৈ এটা নাম লৈছিলে মোগল নাম মুছলিম নাম লৈছিলে কি নুৰ বানু বেগম চ' এইটো এটা অসন্মানজনক কথা নহয় বাৰু আহোমে নিজৰ ৰজাই নিজৰ পুত্ৰীক দিব লগা হৈছে ঠিক আছে চ' এইটো এটা এনেকুৱা অপমানজনক এটা চুক্তি আছিলে ইয়াৰ উপৰিও ইয়াতে বিভিন্ন কণ্ডিশ্যন আছিলে বহুত গ'ল্ড বহুত ৰূপ বহুত সোণ তেওঁলোকে দিব লগা হৈছিলে ইয়াৰ উপৰি ৰজাৰ কেইজনমান 6জনকে পুত্ৰকো তেওঁলোকে ধৰি গৈ ৰাখিছিলে লৈ গৈছিলে মোগলসকলে ৰজাৰ পুত্ৰক লৈ গৈছিলে যে সেইটোৱেদি তেওঁলোকে বাধ্য কৰিছিলে যে যাতে আহোমে মোগলসকলক টেক্সটো পে' কৰে তো টেক্সৰ নামত কি পে' কৰিছিলে অসমত জংঘলত বহুত হাতী পোৱা গৈছিলে বহু সংখ্যক হাতী তেওঁলোকে পে' কৰিব লগা হৈছিলে ঠিক আছে তাৰোপৰি সোণৰূপটো আছে হ'ব চ' এইখিনি আমি জানি থ'ম তাৰপিছত নেক্সট ৰজা হয় চুপুংমুং 1663 পৰা 1669লৈকে হয় তেওঁৰ আহোম নাম হৈছে চক্ৰধ্বজ সিংহ ৰাজ সিংহাসনত উঠাৰ পিছত এই আহোমৰ যি হেৰাই যোৱা সন্মানটো তেওঁলোকে আৰু ঘূৰাই পোৱাৰ চেষ্টা কৰিছিলে তো তেওঁ এটা ভাল কাম কৰিলে কি কৰিলে তেওঁ লাচিত বৰফুকন পাতিলে প্ৰথম বৰফুকন কোন আছিলে মনত আছে আপোনালোকৰ লাংগি পানীচিয়া বৰফুকন পদত এবাৰ অধিষ্ঠিত কৰিছে কাক লাচিত বৰফুকনক কিমান চনত 1667ত লাচিত বৰফুকন পদত অহাৰ পিছত তেওঁ আহোমৰ সন্মান ঘূৰাই অনাৰ ক্ষেত্ৰত মানে খুবেই বেছিকৈ লাগি পৰিছিলে তেওঁ কি কৰিলে প্ৰথমতে তেওঁ এটা কাম কৰিছিলে যে তেওঁ গুৱাহাটীত যি মোগল সৈন্য আছিলে তেওঁলোকক খেদি পঠাই গুৱাহাটীখন তেওঁলোকে লাচিতে নিজৰ অধীনত আনিলে অৰ্থাৎ আহোমৰ অধীনত আনিলে মিৰ্জুমলাইটো একদম মানে গুৱাহাটীৰ পৰা আৰম্ভ কৰি একদম এইফালে গড়গাঁওলৈকে গোটেই জিকি থৈ গৈছিল তাৰপৰা গুৱাহাটীত তেতিয়া মোগলসকল আছিল লাচিত যেতিয়া বৰফুকন হ'ল তেতিয়া তেওঁ মোগলসকলক গুৱাহাটীৰ পৰা খেদিলে চ' যেতিয়া মোগলক গুৱাহাটীৰ পৰা খেদিব তেতিয়া মোগল এম্পায়াৰৰ কি হ'ব মোগল এম্পায়াৰৰ যি ৰজা আছিল ঔৰংজেব তেওঁৰ খং উঠিব কাৰণ আগতে তেওঁলোকে যিটো জেগাত অধিপত্য আছিল সেই জেগাৰ পৰা তেওঁলোকে এতিয়া গুচি যাব লগা হ'ল চ' ঔৰংজেবে এতিয়া কি কৰিলে সেই গুৱাহাটী যাতে ৰিকেপচাৰ কৰে আকৌ যাতে গুৱাহাটী যাতে মোগলৰ হয় সেইকাৰণে তেওঁ ঔৰংজেবে এটা যথেষ্ট ডাঙৰ সৈন্যৰ বাহিনী এটা পঠাই দিছে তো মাটি আৰু পানী দুয়োটাৰে যাতে যুদ্ধ কৰিব পাৰে সেনেকুৱা ব্যৱস্থা কৰি পঠাইছে এইটো বহুত ডাঙৰ আৰ্মি হয় ইয়াৰ তুলনাত অসমৰ সিমান ডাঙৰ সেনা নাছিল তো যেতিয়া আহি পোৱাৰ পিছত ইফালে আমাৰ লাচিত বৰফুকনে কিন্তু গম পাইছে যে তেওঁলোক আহি পাল এইটো 1667ৰ ঘটনা লাচিত বৰফুকনে গম পালে যে তেওঁলোক আহি পাইছে তো তাৰপিছত কি হ'ল এইফালে লাচিত বৰফুকনে যিহেতু গুৱাহাটীখন জিকি থৈছিল সেইফালে ৰজা চক্ৰধ্বজ সিংহ বুঢ়া মানে ভাবি আছে যে লাচিত বৰফুকনে এইখন যুদ্ধ জিকিব তো তেওঁ লাচিতক মানে ফ'ৰ্চ কৰি আছে যে আপুনি যুদ্ধ কৰক সোনকালে যুদ্ধ কৰক কিন্তু লাচিত বৰফুকন কৈ আছে কি নহ'ব মানে তেওঁ বুজি পাইছিলে যে ইমান ডাঙৰ সৈন্য যদি লৈ আহিছে তেতিয়াহ'লে মোগলৰ লগত আমি মাটিত যুদ্ধ কৰি জিকিব নোৱাৰোঁ সমান মাটিত যুদ্ধ কৰি জিকিব নোৱাৰোঁ ইমান ডাঙৰ সৈন্য লাচিতে গম পাইছিলে চ' লাচিতে প্লানিং বেলেগ কৰি আছিলে লাচিত বৰফুকন তেওঁ বিচাৰি আছিলে যে বৰষুণত ছিজন আহক বানপানীৰ ছিজন আহক ঠিক আছে তেওঁৰ এটা প্লানিং আছিল তেনেকুৱা কিন্তু চক্ৰধ্বজ সিংহৰ মানে বাৰে দিয়া অৰ্ডাৰ তেওঁ পেলাব নোৱাৰিলে ঠিক আছে তো অৱশেষত লাচিত বৰফুকনে কি কৰিব লগা হ'ল যুদ্ধ কৰিব লগা হ'ল তেওঁলোকে আলাবৈ নামৰ এখন জেগাত যুদ্ধ কৰিছিলে আহোমসকলে বেটেল অফ আলাবৈ হয় 1669ত ঠিক আছে আলাবৈ যুদ্ধ যেতিয়া হয় তেতিয়া যিহেতু লাচিত বৰফুকনে তেওঁক কৈয়ে আছিলে চক্ৰধ্বজ সিংহক কৈয়ে আছিলে যে আমি মাটিত যুঁজাটো আমাৰ পক্ষে সিমান ঠিক নহ'ব তেওঁ জানিছিলে 10,000 আহোম সৈন্য তেওঁলোকৰ লগত যুদ্ধ কৰিব গৈছিলে মোগলৰ লগত কিন্তু জিকিব পৰা নাছিলে আহোমৰ এবাৰ হাৰ হৈছিল পৰাস্ত হৈছিল আহোম
বুজি পাইছেনে ঘটনাটো? এইফালে সেনানায়ক লাচিত বৰফুকনে ঘটনাটো জানিছিল যে আমি জিকিব নোৱাৰোঁ, কিন্তু ৰজাই বাৰে বাৰে আদেশ দি আছিল, ৰজাৰ কথা পেলাব নোৱাৰি তেওঁ যুদ্ধ কৰিব গৈছিল, তেনেকৈ তেওঁলোকে এইবাৰ হাৰিব লগা হৈছিল। ত' বেটেল অফ আলাবৈ, য'ত বহুত সৈন্য আহোম সৈন্য হাৰি যায়। ইয়াৰ পিছত লাচিতে এই যিটো হাৰিব লগা হোৱাৰ কাৰণে যিটো তেওঁলোকৰ সন্মান গ'ল, সেই সন্মানটো ঘূৰাই আনিবৰ কাৰণে আকৌ লাগিছে। তাৰ কাৰণে লাচিতে এইবাৰ কি কৰিছে, মোগলসকল তেতিয়ালৈকে কিন্তু গুৱাহাটী আহি পোৱা নাই, নদীৰ সিপাৰে আছে। তো লাচিতে কি কৰিছে এইটো বস্তু চাব, যদি ধৰি লওক এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদী, ঠিক আছে, ইয়াতে আছে গুৱাহাটী, আৰু এইফালে আহি আছে ৰামসিংহ সৈন্যবিলাক, সৈন্য চাউনীয়া। তো ইফালেদি বহুত ৰাস্তা আছে যিবিলাকেদি ইহঁতে আহি এনেকৈ আমাৰ কি পাব পাৰে, গুৱাহাটীত আক্ৰমণ কৰিব পাৰে। এইবিলাক জেগাত পাহাৰ আছে এনেকৈ, ঠিক আছে, সেইবিলাকৰ মাজেদি ৰাস্তা আছে, ৰাস্তা দি আহি এওঁলোকে আক্ৰমণ কৰিব পাৰে। তো লাচিতে 2 বছৰ সিহঁতক ৰখাব খুজিছিল। আলাবৈ যুদ্ধত হাৰাৰ পিছত লাচিতে বিচাৰিছিল যে 2 বছৰ পিছতহে যুদ্ধ কৰিব, কাৰণ তেওঁলোক ইতিমধ্যে যথেষ্ট ডাঙৰ সৈন্য এটা হেৰুৱালে, বাকী সৈন্যখিনি প্ৰস্তুত কৰোঁতে তেওঁক টাইম লাগিব। চ' তেওঁ কি বিচাৰিছিল, যাতে এইখিনি সময়ত মোগলসকলে আহি আকৌ আক্ৰমণ কৰিব নোৱাৰে। সেইকাৰণে এই পাহাৰবিলাকৰ মাজেৰে যিটো ৰাস্তা আছিল, সেই ৰাস্তাবিলাক বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছিলে, বা যিমানবিলাক ৰাস্তা আছিলে সেইবিলাক ৰাস্তাৰ আগত ক'ৰবাত পুখুৰী খান্দি দিলে, ক'ৰবাত ডাঙৰ এনেকুৱা ৱাল টাইপ গড় বান্ধি দিলে। আহোমসকলে গড় বান্ধিছিলে গম পায় নহয়, মাটিৰ ডাঙৰ টিলা, ওখ টিলা, যিবিলাকত হাতী ঘোঁৰা এইবিলাক উঠিব নোৱাৰিব সহজে। তো তেওঁলোক উঠিব নোৱাৰে, তো সৈন্য অহা ৰাস্তা বন্ধ হৈ গ'ল। বুজিছেনে কথাটো? তো এনেকুৱাকৈ কি কৰিলে, লাচিতে 2 বছৰ ৰখাই দিলে মোগল সেনাক যুদ্ধ কৰাৰ পৰা। আৰু এইখিনি সময়ত লাচিতে তেওঁলোকক ফুল ট্ৰেইনিং দিছিল। তাৰপিছত লাচিতে যুদ্ধি কৰি মোগল সেনাক কি কৰিলে, বাধ্য কৰিলে যে তেওঁলোকে যাতে নাৱেৰে যুঁজে। তো এইবিলাক আছিল লাচিতৰ পলিটিক্স। তেওঁলোকৰ তেওঁৰ যুদ্ধ কৰিব পৰা ক্ষেত্ৰত তেওঁলোকৰ যিবোৰ জ্ঞানৰ প্ৰয়োজন, সেইখিনি জ্ঞান তেওঁৰ যথেষ্ট আছিল। কেনেকৈ কৰিলে কম সৈন্যত জিকিব পৰা যাব জানিছিলে খুব ভালকৈ। চ' তেওঁ লাষ্টত এইবিলাক পন্থা অৱলম্বন কৰি 2 বছৰ সিহঁতক ৰখাই সিহঁতৰ লগত পিছত যুদ্ধ কৰিলে, এনেকুৱাকৈ যুদ্ধ কৰিলে যে এইবাৰ আহোম সৈন্য জিকি গ'ল। ঠিক আছে? চ' আমি কেনেকৈ লাচিতে জিকিলে, কি কৰি জিকিলে, এইখিনি অলপ গম পালোঁ। ইয়াতে এটা কথা আমাৰ আহি যায়, হিষ্ট্ৰীৰ কথা আমি সকলোৱে জানো। যেতিয়া গড় সাজি থকা হৈছিল, লাচিতে যেতিয়া অৰ্ডাৰ দিছিলে যে গড় সাজিব লাগে যাতে সৈন্যবাহিনী আহিব নোৱাৰে, তেতিয়া লাচিতৰ নিজৰ মমায়েক আছিলে, তেওঁ গড় সাজাৰ ক্ষেত্ৰত কৈছিলে যে সাজা নাযাব। তেতিয়া লাচিতে তেওঁৰ শিৰচ্ছেদ কৰি দিছিলে একেবাৰে, যে দেশতকৈ মমাই ডাঙৰ নহয়। আৰু সেইটো বুলি এটা মমাই কাটা গড় আছে গুৱাহাটী এইখিনিতে। লাচিতৰ বীৰত্বৰ কাৰণে আৰু আমাৰ লাচিত দিৱসটো পালন কৰা হয় 24 নৱেম্বৰ, এইটো মনত ৰাখিব। আৰু তেওঁৰ সেই যুদ্ধ সামৰিক জ্ঞানৰ কিহত এটা আমাৰ সামৰিক সন্মানো দিয়া হয়। ঠিক আছে? তেওঁ শৰাইঘাট যুদ্ধখন কিমান চনত হৈছিলে? শৰাইঘাট যুদ্ধ 1671 হয়। ঠিক আছে? লাচিতৰ সময়ত ৰজা কোন আছিলে? উদয়াদিত্য সিংহ আছিলে ৰজা। হ'ব, এইখিনি মনত ৰাখিব লাগিব। আমি কনফিউজন হৈ আছে নেকি আপোনালোকৰ বস্তুবিলাক বুজোতে? চিৰিয়েলিটিটো আছে? চক্ৰধ্বজ সিংহ লাচিতক বৰফুকন পাতিলে, লাচিতে বহুত বুদ্ধি কৰি এনেকৈ শৰাইঘাটৰ যুদ্ধ জিকিলে। ঠিক আছে? শৰাইঘাটৰ যুদ্ধত কিমান চনত হ'ল সেইটো জানিব লাগিব। শৰাইঘাটৰ যুদ্ধ কোন ৰজাৰ দিনত হৈছে এইটো আমি জানিব লাগিব, উদয়াদিত্য সিংহ, নহ'লে কনফিউজন হ'ব। ঠিক আছে? চক্ৰধ্বজ সিংহ মাজতে তেওঁৰ মৃত্যু হৈ যায়। ঠিক আছে? এইবাৰ 71ত লাচিতে যুদ্ধ কৰি জিকাৰ পিছত লাচিতে কিন্তু বেছিদিন জীয়াই নাথাকিল। তেওঁ 1672 তেওঁৰ মৃত্যু হয়। তাৰপিছত অসমত আহোম শাসনৰ আণ্ডাৰত এটা ডাৰ্ক ফেজ ষ্টাৰ্ট হয়। এনেকুৱা দিন যিবিলাকৰ দিনত যথেষ্ট অনিয়ম চলিছিল। তাতে কি কৰিছিলে, উদয়াদিত্য সিংহ যদিও ৰজা আছিলে, তেওঁ ৰাজশাসনৰ পৰা গুচাই দিছিলে। গুচাই কাক দেৱেৰা হাজৰিকাই কাক বনাইছিলে? ৰজা ৰামধ্বজ সিংহক বনাইছিলে। দেৱেৰা হাজৰিকা তাৰমানে এবাৰ শক্তিশালী হৈ উঠিছিলে। আহোম এডমিনিষ্ট্ৰেশ্যনত মাজে মাজে কি হৈছিলে, ৰজা থাকিলেও ৰজাৰ কিছুমান যিবিলাক উচ্চপদস্থ মন্ত্ৰী আছিলে তেওঁলোক মাজে মাজে বেছি শক্তিশালী হৈ উঠিছিল।
চ' ঠিক তেনেকৈ দেৱেৰা হাজৰিকা উঠিছিলে তেওঁ ৰজাক আঁতৰাই অন্য এজন নিজৰ পচন্দৰ ৰজাক ৰাখিলে তাৰোপৰি যিকেইজন হ'বলগীয়া ৰজা আছিল তেনেকুৱা 3জন ৰজা তেওঁ মাৰিও পেলাইছিলে এই দেৱেৰা হাজৰিকা যিবিলাক কাম কৰি আছিলে তেওঁৰ সেই অনিয়মবিলাকক বাধা দিছিলে অতন বুঢ়াগোহাঁই তো অতন বুঢ়াগোহাঁই আমি ভাল শাসন কৰ্তা বুলি ক'ব পাৰোঁ অতন বুঢ়াগোহাঁই দেৱেৰা হাজৰিকাক বাধা দিলে কিন্তু অতন বুঢ়াগোহাঁই কোনে মাৰিলে লালুখোলা বৰফুকনে মাৰিলে তো লালুখোলা বৰফুকন কোন আছিল এতিয়া আমি যদি জানিব খোজোঁ লালুখোলা বৰফুকনে এজন ৰজা পাতিছিলে আপোনালোকে সকলোৱে জানে লৰা ৰজা বুলি চুলিকফা আমি সাধাৰণতে চুলিকফা বুলি কওঁ এজন সৰু ল'ৰা এজনক ৰজা পাতিব বিচাৰিছিলে তেওঁ পাতিছিলেও আৰু তেওঁৱে কি কৰিছিলে গোটেই আহোম বংশত যিমান ৰজা হ'বলগীয়া আছে কোঁৱৰ সকলোকে কি কৰিব দিছিলে পংগু কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছিলে অংগখুট কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছিলে চব ৰাজকোঁৱৰবিলাক তেতিয়া পলাই ফুৰিছিলে বেছি ভাগকে ধৰিছিলে তাৰে ভিতৰত এজন আছিলে আমাৰ গদাধৰ সিংহ গদাধৰ সিংহ কোনটো বংশৰ আছিলে এইটোৰ ওপৰত কুৱেশ্যন আহিব পাৰে গদাধৰ সিংহ আছিলে টুংখুঙীয়া বংশৰ টুংখুঙীয়া এটা লিখা আছে বোধহয় নাই যদি আপোনালোকে লিখি লওক তেওঁ টুংখুঙীয়া বংশৰ আছিলে তেওঁ পলাই ফুৰিছিলে অৱশেষত তেওঁ 1681ত আহোম ৰজা হ'ব পাৰে তেওঁ এই 1681ত ঠিক আছে তেওঁ ঘূৰি ফুৰিলে পলাই ফুৰিলে আহি এনেকৈ তেওঁ এইবাৰ কি কৰিলে ৰজা হ'ল তেওঁ ৰজা হ'ল কেনেকৈ তেওঁ লালুখোলা বৰফুকনক মাৰি পেলালে ঠিক আছে আৰু গদাধৰ সিংহৰ লগত এইটোও জানো আমি জয়মতীৰ কথা জানো তেওঁ ৱাইফ আছিলে জয়মতী যেতিয়া গদাধৰ সিংহ পলাই ফুৰিছিল তেতিয়া লালুখোলা বৰফুকনে তেওঁৰ ৱাইফৰ ওপৰত যথেষ্ট অত্যাচাৰ চলাইছিলে জেৰেঙা পথাৰত পানী বান্ধি মেলি তেওঁৰ গাত গৰম পানী ঢালি দিছিলে এনেকুৱা অত্যাচাৰ কৰিছিলে যে যাতে তেওঁ কৈ দিয়ে গদাধৰ সিংহ ক'ত আছে কিন্তু তথাপি তেওঁ কিন্তু কোৱা নাছিলে এইটো এটা প্ৰমাণ কৰে আমাৰ অসমীয়া কিমান সহ্যশীল আছিলে কিমান সাহসী আছিলে সেইটো জয়মতী সেইটো প্ৰমাণ আমাৰ আগত দাঙি ধৰে হিষ্ট্ৰীৰ ফালৰ পৰা চ' গদাধৰ সিংহ ৰজা হোৱাৰ পিছত যিহেতু লালুখোলা বৰফুকনে তেওঁৰ ৱাইফৰ ওপৰত ইমান অত্যাচাৰ কৰিছে তেওঁতো লালুখোলা বৰফুকনক জীয়াই নাৰাখে তেওঁ হত্যাই কৰিছে হত্যা কৰি তেওঁ ৰাজশাসনত আহে ঠিক আছে তেওঁ ৰাজশাসনত অহাৰ পিছত পিছে এখন যুদ্ধ হয় ইটাখুলিৰ ৰণ এই ইটাখুলিৰ ৰণখন আছিলে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰ ৰণ এই ৰণৰ পিছত আহোমৰ যিটো সীমা সেইটো মানাহ নদীলৈকে আগুৱাই আহে ঠিক আছে গুৱাহাটীও আহি যায় গতিকে তেওঁ কি কৰিছিলে ৰাজধানী শিফ্ট কৰিছিলে এইটো তেওঁ ৰাজধানী শিফ্ট কৰিছিলে বৰকলা নামৰ জেগালৈকে গড়গাঁৱৰ ওচৰতে এইটো আপোনালোকে চাব তেওঁ কিছুমান ইম্পৰ্টেণ্ট কনষ্ট্ৰাকশ্যন কৰিছিলে আহোম শাসনৰ আণ্ডাৰত সেইবিলাকৰ পৰা কুৱেশ্যন হ'ব পাৰে উমানন্দ দেৱালয় দধৰ আলি যিটো 211 কিলোমিটাৰ লম্বা তেওঁৰ দিনত লেণ্ড ছাৰ্ভে কৰা হৈছিলে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো চাব ইয়াৰ পিছত যিসকল ৰজা আছে সিহঁতৰ বিষয়ে আমি একদম চমুকৈ চাম তেওঁলোকৰ কৰা মেইন কণ্ট্ৰিবিউশ্যনখিনি জাষ্ট চাই লওঁ ঠিক আছে তেওঁৰ পিছত তেওঁৰ ল'ৰা ৰুদ্ৰসিংহ ৰজা হয় গদাধৰ সিংহৰ পিছত তেওঁৰ ল'ৰা ৰুদ্ৰসিংহ ৰজা হয় তেওঁ মানে ধৰক সাধাৰণ নাম যিটো আছে সেইটো হৈছে লাই তেওঁ ইলিটাৰেট আছিলে তেওঁ বিচাৰিছে যে তেওঁ সাম্ৰাজ্য বিস্তাৰ কৰাৰ মন আছিলে এজন ৰজা আছিলে আহোমৰ যি সাম্ৰাজ্য বিস্তাৰ কৰিব বিচাৰিছিলে তেওঁ ডাঙৰ এটা আৰ্মি গঠন কৰা বুলিও জনা যায় তেওঁ বিহুক ৰয়েল পেট্ৰনেজ দিছিলে বিহুক ৰাজকীয় মানে পৃষ্ঠপোষকতা কৰিছিলে ৰাজবংশই ঠিক আছে আৰু বিহুৰ কাৰণে তেওঁ ৰংঘৰ সাজিছিলে বেম্বুৰ দ্বাৰা বাঁহৰ দ্বাৰা তেওঁ কি গঢ়িছিলে জয়সাগৰ টেংক জয়দৌল ষ্ট'ন ব্ৰিজ অফ নামদাং ৰিভাৰৰ ওপৰত নদীৰ ওপৰত এখন ষ্ট'ন ব্ৰিজ আছে এইটো কোৱা হয় যে এটা মানে এডোখৰ পাথৰেৰে বনাইছে গোটেই ব্ৰিজখন চ' সেইটো এটা কথা তেওঁৰ পিছত ৰজা হয় শিৱসিংহ বুলি জানো আমি তেওঁ ৰজা হ'লেও তেওঁ মানে শাসন যে কৰিছিলে তেওঁৰ ৱাইফ কেইজনীৰ দ্বাৰা আৰু ইয়াতে আমি এইটো কথা মনত ৰাখিব লাগিব ফুলেশ্বৰীৰ বিষয়ে ফুলেশ্বৰীয়ে প্ৰথম
মানে ৱাইফ আছিলে যি মানে যিয়ে আহোম শাসন কৰিছিলে তেওঁ বৰ ৰজা বুলি কৈছে এইটো মনত ৰাখিব লাগিব আৰু বৰ মানে এনেকুৱা কুৱেশ্যন আহি যাব পাৰে যে বৰ ৰজা কোন আছিলে প্ৰথম বৰ ৰজা কোন আছিল ফুলেশ্বৰী তো তেওঁ গৌৰীসাগৰ টেংক বনাইছিলে ঠিক আছে শিৱসিংহৰ আৰু এজন ৱাইফ আছিলে তেওঁৰ নাম আছিল দ্ৰুপদী তেওঁ সাজিছিলে শিৱদৌল শিৱসাগৰ টেংক তেওঁৰ আৰু এজন ৱাইফ আছিলে সৰ্বেশ্বৰী তৃতীয় ৱাইফ তেওঁ বনাইছিলে ঢাৰিয়ালি ঠিক আছে এতিয়া প্ৰমত্ত সিংহই কি বনালে আমি সেইখিনি চাম তেওঁ সিংহদুৱাৰ বনাইছিলে দ্য মেইন গেট এট শিৱসাগৰ শুক্লেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ টেম্পল বনাইছিলে আৰু আজিৰ ডেটত যিটো ৰংঘৰ আছে সেইটো তেওঁ সাজিছিলে উইথ ব্ৰিক্স অ'কে তাৰপিছত আমাৰ ইম্পৰ্টেণ্ট ৰজা আহে ৰাজেশ্বৰ সিংহ তেওঁ বহুকেইটা বস্তু বনালে নেগৰী ৰিডিং দেৱালয় বৰ্তমানৰ কাৰেংঘৰ বশিষ্ঠ আশ্ৰম নৱগ্ৰহ মন্দিৰ মণিকাৰ্ণেশ্বৰ মন্দিৰ চিত্ৰচল মন্দিৰ তলাতল ঘৰ হৰগৰী দেৱালয় ঠিক আছে ইয়াৰ পিছত নেক্সট ৰজা হয় লক্ষ্মী সিংহ আৰু লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া ৰেবেলিয়ন আৰম্ভ হয়